নমস্কাৰ সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে মই অসমীয়া বিষয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে UGC NET JEARৰ বাবে প্ৰস্তুতি চলাই আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই কিছুমান ভিডিঅ' আপলোড কৰি আছোঁ। বৰ্তমান মই 2023 ফেব্ৰুৱাৰীত যি পৰীক্ষা হৈ গৈছিলে UGC NETৰ সেই পৰীক্ষাৰ প্ৰশ্নসমূহ দি আছোঁ। গতিকে সকলোৱে চাব বুলি আশা কৰিছোঁ। আৰু এতিয়া মই আজি এই ভিডিঅ'টোত 23 ফেব্ৰুৱাৰী 2023 হৈ যোৱা যি পৰীক্ষা সেই পৰীক্ষাৰ Shift1ত অহা সাহিত্য বিষয়ক প্ৰশ্নসমূহ দিবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ দুটা ভিডিঅ'ত মই ভাষাৰ সম্পৰ্কীয় যি কুৱেশ্যন আহিছিলে সেই ভাষা সম্পৰ্কীয় কুৱেশ্যনসমূহ আগবঢ়ালোঁ আৰু আজি মই সাহিত্যৰ সম্পৰ্কীয় কিছুমান যিবোৰ প্ৰশ্ন আহিছিলে সেই প্ৰশ্ন কিছুমান দিবলৈ চেষ্টা কৰিম। গতিকে সকলোৱে যেতিয়া ভিডিঅ'টো চাই আৰু শ্বেয়াৰ কৰে। মই এতিয়া যিখিনি কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছোঁ কুৱেশ্যনখিনি Shift1ত আহিছিলে। গতিকে আজি প্ৰথম প্ৰশ্নটো হৈছে যে পদ্মনাথ গোহাঁই বৰুৱাই শ্ৰীকৃষ্ণ গ্ৰন্থখনি প্ৰণয়ন কৰোঁতে আদৰ্শ হিচাপে কি গ্ৰন্থক গ্ৰহণ কৰিছিলে? লক্ষ্মীনাথ বেজবৰুৱাৰ তত্ত্বকথা, শ্ৰীমদ ভাগৱত পুৰাণ, গীতা, বংকিম চন্দ্ৰৰ কৃষ্ণ চৰিত্ৰ। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব বংকিম চন্দ্ৰৰ কৃষ্ণ চৰিত্ৰ, অৰ্থাৎ অপশ্যন নম্বৰ 4। এতিয়া আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ। দ্বিতীয়টো প্ৰশ্নত কৈছে যে তলৰ কোনগৰাকী মিছনাৰী অৰুণোদয়ৰ সম্পাদক আছিল বুলি কোৱা নাই। গতিকে আপোনালোকে কুৱেশ্যনটো খুব ভালকৈ পঢ়িব যে তলৰ কোনগৰাকী মিছনাৰী অৰুণোদয়ৰ সম্পাদক নাছিল। অৰ্থাৎ কেতিয়াবা পৰীক্ষাত এনেকুৱা হয় যে স্পীড চাই গৈ থাকিলে মানে আছিল নে নাছিল মানে চকুত নপৰে। গতিকে তলৰ কোনগৰাকী আপোনালোকে কুৱেশ্যনটো খুব ভালকৈ পঢ়িব আৰু কি কৈছে সেইটো বিষয়ে বুজি ল'ব। প্ৰথমে তলৰ কোনগৰাকী মিছনাৰী অৰুণোদয়ৰ সম্পাদক নাছিল? A.H. ডেনফৰ্ড, S.M. হুইটিং, উইলিয়াম কেৰী আৰু নাথান ব্ৰাউন। এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উইলিয়াম কেৰী। উইলিয়াম কেৰী অৰুণোদয় কাকতখনৰ সম্পাদক নাছিল, বাকী কেইজন আছিলে। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটো। 3 নম্বৰ কুৱেশ্যনটোত দিছে যে তলৰ কোনখন গল্প সংকলন বিৰিঞ্চি কুমাৰ বৰুৱাৰ দ্বাৰা ৰচিত? জীৱন বাটত, পথ পৰিৱৰ্তন, আজিৰ মানুহ আৰু বালিচন্দা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পথ পৰিৱৰ্তন। বিৰিঞ্চি কুমাৰ বৰুৱাই দুখন গল্প সংকলন উলিয়াইছিলে। এখন হৈছে পথ পৰিৱৰ্তন আৰু আনখন হৈছে আঘোণী বাই। গতিকে তেওঁৰ গল্প সংকলন দুখন, এখন পথ পৰিৱৰ্তন আৰু আনখন হৈছে আঘোণী বাই। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4টোত দিছে যে তলৰ কোনখন কাব্যগ্ৰন্থ সমীৰ তাঁতীৰ ৰচনা নহয়? যুদ্ধভূমিৰ কবিতা, শোকাকুল উপত্যকা, সেউজীয়া উপত্যকা আৰু শৰবৃদ্ধ আকাশ। এই চাৰিটাৰ ভিতৰত কোনখন সমীৰ তাঁতীৰ ৰচনা নহয় বুলি আহিছে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শৰবৃদ্ধ আকাশ, অৰ্থাৎ অপশ্যন নম্বৰ 4টো হ'ব শুদ্ধ উত্তৰ। আপোনালোকে যেতিয়া কবিতা, নাটক, উপন্যাস, চুটিগল্প এইবোৰ পঢ়িব তেতিয়া কোনো এজন লেখকৰ সকলোবোৰ ৰচনাই চাব। অৰ্থাৎ নাটক, উপন্যাস, চুটিগল্প, তেওঁৰ উপন্যাস কি লিখিছে বা নাটক কি লিখিছে, নাটক লিখিছেনে নাই, এনেকুৱা ধৰণৰ আপোনালোকে সকলোবোৰ প্ৰবন্ধ কি লিখিছে, জীৱনী কি লিখিছে, আত্মজীৱনী কি লিখিছে, এই সকলোবোৰে চাব আৰু বহীত এনেদৰে লিখি ল'ব যে এজন লেখকৰ মানে গোটেই ৰচনাসমূহ আপোনালোকে এটা পেজত লিখিব। তেতিয়া আপোনালোকে সদায় চকু ফুৰাই থাকিলে সেইটো মনত থাকি যাব। গতিকে কোনো এজন কবিৰ বা কোনো এজন লেখকৰ কোনোবা এটা কবিতাৰ কথাও আহিব পাৰে, কোনোবা এটা চুটিগল্পৰ কথাও আহিব পাৰে। সেইটোতো আপোনালোকে নাজানে যে কি আহিব। গতিকে এনেদৰে ভাগ কৰি ল'ব আপোনালোকে। আৰু এই শৰবৃদ্ধ আকাশখনৰ আচলতে কবিজন হৈছে ৰফিকুল হুছেইন। গতিকে যুদ্ধভূমিৰ কবিতা, শোকাকুল উপত্যকা, সেউজীয়া উপত্যকা এই তিনিখন হৈছে সমীৰ তাঁতীৰ কবিতা অৰ্থাৎ কাব্যগ্ৰন্থ। আনহাতে কেতিয়াবা এনেকুৱা কুৱেশ্যন আকৌ নেক্সট পৰীক্ষাত আহিব পাৰে যে সমীৰ তাঁতীৰ দুখন কাব্যগ্ৰন্থৰ থুল চিনাক্ত কৰা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তেতিয়া আপোনালোকে এইখিনি যদি খুব ভালকৈ পঢ়ি যায় তেতিয়া কুৱেশ্যনটো এটেণ্ড কৰিব পাৰিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 4, অপশ্যন নম্বৰ 4। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত দিছে যে তলৰ কোনটোক নাটকৰ প্ৰাণবস্তু বুলি অভিহিত কৰিব পাৰি? অবিচ্ছিন্ন ক্ৰিয়াশীলতা, সংলাপ, নাট্যশ্লেষ, উৎকণ্ঠা আৰু বিস্ময়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অবিচ্ছিন্ন ক্ৰিয়াশীলতা, অৰ্থাৎ অপশ্যন নম্বৰ 1।
এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ 6 নম্বৰ কুৱেশ্যনটো দিছে যে একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা গল্পই চুটি গল্প কথাষাৰ কোনে কৈছিল কথাষাৰ এডগাৰ এলেন পু ছমাৰছেট মম ব্ৰাণ্ডেৰ মেথুছ আৰু জনচন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছমাৰছেট মম আপোনালোকে যেতিয়া চুটি গল্প নাটক উপন্যাস এইবোৰ পঢ়িব তেতিয়া পাশ্য আৰু পাশ্চাত্য দুয়োটাই পঢ়িব ন তো পাশ্চাত্য আৰু পাশ্য পঢ়োঁতে আপোনালোকে কোনে কেনেদৰে সংজ্ঞা আগবঢ়াইছিলে সেইখিনিও পঢ়িব লাগিব অৰ্থাৎ কেৱল গল্পৰ সংজ্ঞাখিনি চালেই নহ'ব উপন্যাসৰ কেতিয়াবা উপন্যাসৰ সংজ্ঞাও এনেকৈ আহি যায় কথা কোনে কৈছিল আহিব পাৰে বা নাটকৰো কথাও আহিব পাৰে কবিতাৰ কথাও আহিব পাৰে গতিকে আপোনালোকে এই সংজ্ঞাখিনিও খুব ভালদৰে চাব এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2 এতিয়া হৈছে 7 নম্বৰ কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটোত দিছে যে আৰ্চ পয়েটিকাৰ ৰচক কোন এৰিষ্টটল হুৰেছ লঞ্জাইনাছ আৰু প্লেটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 হুৰেছ 8 নম্বৰ কুৱেশ্যনটো হৈছে পঢ়ুৱৈৰ জন্ম গ্ৰন্থকাৰৰ মৃত্যুৰ বিনিময়তহে হ'ব কথাষাৰ কোনে কৈছিল অৰ্থাৎ পঢ়ুৱৈৰ জন্ম গ্ৰন্থকাৰৰ মৃত্যুৰ বিনিময়তহে হ'ব কথাষাৰ কৈছিলে ৰলা ৱাৰ্থে অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 ৰলা ৱাৰ্থ 9 নম্বৰ কুৱেশ্যনটো হৈছে নাথান ব্ৰাউনৰ গ্ৰেমেটিকেল নোটছ অন দ্য আছামিজ লেংগুৱেজ শীৰ্ষক গ্ৰন্থখন 1882 চনত PH মৰে পুনৰ্মুদ্ৰণ কৰে আৰু গ্ৰন্থখন পুনৰ প্ৰকাশ কৰে অসম প্ৰকাশন পৰিষদে বনলতাই অসম সাহিত্য সভাই আৰু বাণী প্ৰকাশে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 অসম সাহিত্য সভাই এই গ্ৰন্থখন পুনৰ প্ৰকাশ কৰি উলিয়াইছিলে 10 নম্বৰ কুৱেশ্যনটো হৈছে ডক্টৰ বাণীকান্ত কাকতিৰ মতে বহু বচনাত্মক প্ৰত্যয় বিলাক নলা গিলাক আদি আহিব পাৰে অষ্ট্ৰিক ভাষাৰ পৰা আহিছে বুলি কৈছে নে বড়ো ভাষা নে টাই ভাষা নে দ্ৰাবিড় ভাষাৰ পৰা ডক্টৰ বাণীকান্ত কাকতিয়ে এই বহুবচনাত্মক শব্দবিলাক অষ্ট্ৰিক ভাষাৰ পৰা আহিছে বুলি কৈছে অৰ্থাৎ অষ্ট্ৰিক ভাষাৰ অৱদান আছে বুলি তেওঁ এই ভাষাকেইটাত অষ্ট্ৰিক ভাষাৰ অৱদান আছে বুলি তেওঁ উল্লেখ কৰিছে গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 অষ্ট্ৰিক ভাষা 11 নম্বৰ কুৱেশ্যনটো হৈছে যে কম্পাৰেটিভ লিটাৰেচাৰ পৰিভাষাটোৰ প্ৰয়োগ কোনে প্ৰথমে কৰিছিল এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব মেথিউ আৰ্নলে ভনীয়েকলৈ লিখা এখন চিঠিৰ জৰিয়তে তেওঁ সেই চিঠিখনত কম্পাৰেটিভ শব্দটোৰ পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল আৰু যদি গ্ৰন্থৰ কথা কয় অৰ্থাৎ কম্পাৰেটিভ লিটাৰেচাৰ পৰিভাষাটোৰ ওপৰত পোনপ্ৰথমবাৰৰ বাবে কোনে গ্ৰন্থ লিখিছিল বুলি যদি আহে কুৱেশ্যন তেতিয়া হ'ব পষ্টনেটে লিখিছিলে আৰু ভাৰতত কম্পাৰেটিভ লিটাৰেচাৰ বিষয়টো কোনে প্ৰথমে আৰম্ভ কৰিছিল বুলি যদি কয় তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিছিলে গতিকে তুলনামূলক সাহিত্যৰ এইকেইটা কুৱেশ্যন অতি ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে ভালকৈ চাই ল'ব আৰু এই এওঁলোকৰ গ্ৰন্থসমূহৰ বিষয়েও চাব কম্পাৰেটিভ লিটাৰেচাৰ বিষয়ৰ গ্ৰন্থ কিমান চনত কৰিছিলে এই বিষয়েও চাব 12 নম্বৰ কুৱেশ্যনটো দিছে যে তলত দিয়া পুৰণি অসমীয়া সাজপাৰসমূহৰ ভিতৰত কোনটোত ইছলামীয় উপাদান পোৱা যায় চৌগা চাপকন ৰিহা চেলেং চুৰিয়া এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব চৌগা চাপকন অৰ্থাৎ চৌগা চাপকনত ইছলামীয় উপাদান দেখিবলৈ পোৱা যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনটো 13 নম্বৰ কুৱেশ্যনটো দিছে যে অসমত একান্তই প্ৰাথমিক স্তৰত পানী খেতিৰ প্ৰচলন কোন সংস্কৃতিৰ অৱদান বুলি কোৱা হয় অষ্ট্ৰিক সংস্কৃতি আৰ্য নেগৃত আৰু দ্ৰাবিড় এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰিক সংস্কৃতি অৰ্থাৎ অষ্ট্ৰিকসকলৰ পৰাই পানী খেতিৰ প্ৰচলন হৈছে বুলি কোৱা হয় এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটো 14 নম্বৰ কুৱেশ্যনটো দিছে যে শয্যা গীতিকোষ গ্ৰন্থৰ মতে সহজান পন্থৰ সৰ্বপ্ৰথম সিদ্ধাচাৰ্যজনৰ নাম কুকুৰীপাত লুইপা সৰহপাত আৰু ভুহুকুপাত গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব লুইপা কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে লুইপাৰ আন এক নাম কি লুইপাৰ আন এক নাম হৈছে মিন্নাট বা লুইপা একেজন ব্যক্তিয়ে বুলি কোৱা হয় এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটো 15 নম্বৰ কুৱেশ্যনটো দিছে যে মাধৱ কন্দলীৰ ভণিতাত পোৱা দেৱজিৎ কাব্যত কাৰ বৰ্ণনা পোৱা যায় মাধৱ কন্দলীয়ে দেৱজিৎ কাব্যখনত
বৰ্ণনা পোৱা চৰিত্ৰ দুটা হৈছে অৰ্জুন আৰু কৃষ্ণ, অৰ্থাৎ অৰ্জুন আৰু কৃষ্ণৰ চৰিত্ৰ তাত দেখিবলৈ পোৱা গৈছিলে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, অৰ্জুন আৰু কৃষ্ণ। আজিলৈ এই 15টা কুৱেশ্যনে আগবঢ়ালোঁ আপোনালোকলৈ। আশা কৰোঁ অলপ হ'লেও সুবিধা হ'ব। গতিকে ইয়াৰ পিছৰটো পাৰ্টত মই বাকীকেইটা কুৱেশ্যন দিবলৈ চেষ্টা কৰিম। আৰু মই এতিয়ালৈকে যি দুটা আপলোড কৰিলোঁ সেই আপলোড কৰা ভিডিঅ' দুটাত ভাষা বিষয়ক কুৱেশ্যনকেইটা দিলোঁ। গতিকে এতিয়া সাহিত্যৰ কুৱেশ্যনকেইটা দিছোঁ। গতিকে আপোনালোকে যাতে চাই আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।